welcome back to my YouTube channel. আৰু যেহেতু আজি আমি আইছো নাওবৈচা সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি যেহেতু আজি আহিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত তো ভিডিঅ'টো তো যেহেতু আহি পোৱাই নাই তো আৰু অলপ দেৰি পাছতে আধা ঘণ্টা পাছতে আহিব চাই থাকক ভিডিঅ'টো কোনে কোনে পইচাটো দি দিম হাত ডাঙৰ সুধি আছো কৈছিল নে নাই কংগ্ৰেছী বিলাকে আজি কি হ'ল এতিয়া কোনেও নুসুধে অৰুণোদয় আছে নে নাই খালি এটাই কয় আমাকো অৰুণোদয় দিয়ক হয় নে নহয় ইয়াততো নালাগে চবেই হৈ গ'ল ইয়াততো বাইদেউসকলক নালাগে অৰুণোদয় নালাগে সঁচাই লাগে লাহে লাহে চৰকাৰ হ'ল আজি 3 বছৰ হৈ গ'ল 1 লাখ ল'ৰা ছোৱালী আজি চৰকাৰী চাকৰি পালে দালালক পইচা দিব নালাগে চাকৰি কোনে পায় গাঁৱৰ ৰিক্সা চালকৰ ল'ৰাই ঠেলা চালকৰ ল'ৰাই APSC পাবৰ কাৰণে মেজিষ্ট্ৰেট DSP হ'বৰ কাৰণেও কাকো টকা পইচা দিব নালাগে আপোনালোকৰ বিহু বিহু লাগিছে নে নাই লাগিছে সকলোকে মই বহাগ বিহুৰ বহুত বহুত মৰম শুভেচ্ছা আৰু শ্ৰদ্ধা যাচিছো সকলো ভালে ৰাখক আৰু আপোনালোক ভাৰতৰ কাৰ্ডৰ পৰা কোনে দিছে নৰেন্দ্ৰ মোদীয়ে দিছে তো যেহেতু গাইছ আমি মামাক চাই আহি গ'লো তো ক'ত আহিছিলে মামা আহিছিলে সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মামা আহিছিলে আৰু চালোঁ মামাক লাগিছে আৰু দেই তো প্লিজ যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব